হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই জহা চাউলৰ পায়সৰ এটি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো যদি চাই ভাল পায় তেন্তে এটা লাইক কৰিব। লগতে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। পায়স খাই সকলোৱে ভাল পায় নহয়নে? কিন্তু এনেদৰে লুচিৰে খাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। এই ৰেচিপিটোনো মই কেনেকৈ বনালোঁ আহকচোন চাওঁ। ইয়াৰ বাবে মই চাউল 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। চাউল 1 কাপমান হ'ব প্ৰায়। এতিয়া মই এনেদৰে এটা কেৰাহীত গাখীৰ গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত জহা চাউলখিনি দি লৈছোঁ। গাখীৰ প্ৰায় 2 গিলাচমান হ'ব। এইখিনি এতিয়া এনেদৰে লৰাই থাকিব। আৰু পায়সৰ বাবে মই ড্ৰাই ফ্ৰুটছ ৰেডি কৰিছোঁ। আলমণ্ড কাটি লৈছোঁ, লগতে কাজু এনেদৰে ফালি লৈছোঁ। আৰু খিচমিচ কেইটামান লৈছোঁ, লগতে 4টা ইলাচি কেইটা মই এনেদৰে থেতেলিয়াই লৈছোঁ আৰু 2 খিলা তেজপাত। এতিয়া এইখিনি উতলিবলৈ দিছোঁ। এনেদৰে মাজে মাজে লৰাই থাকিব, নহ'লে উতলি পৰি যাব। এতিয়া মই ইয়াত তেজপাত 2 খিলা দি দিছোঁ। এতিয়া চাউলখিনি সিজালৈকে এনেদৰে লাৰি থাকিব লাগিব। মোৰ শুকাই গৈছে বাবে মই গাখীৰ দিছোঁ অলপমান। এনেদৰে লৰাই থাকিব যেতিয়ালৈকে চাউলখিনি সিজি নাযায়। এতিয়া মোৰ প্ৰায় চাউলখিনি সিজি আহিছে। এতিয়া মই ইয়াত আধা কাপ চেনি দি লৈছোঁ। চেনিখিনি মই চাউলখিনি সিজাৰ পিছতহে দিওঁ। প্ৰথমতে দিলে কি হয়, চাউলখিনি সিজাত দেৰি হয়। সেইবাবে মই এনেদৰে সিজাৰ পিছত চেনিখিনি দিওঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ব। এতিয়া এইখিনি অলপমান শুকান হেন হৈছে বাবে মই আৰু অলপ গাখীৰ দিছোঁ। এতিয়া এইখিনি অলপ উতলিবলৈ দিব। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি লৈছোঁ। এতিয়া এনেদৰে লৰাই ল'ব। ইয়াৰ পিছত মই একেবাৰে শেষত ইলাচি কেইটা দি লৈছোঁ। এনেদৰে লৰাই থাকিব। এতিয়া মোৰ পায়স প্ৰায় ৰেডিয়ে। আপোনালোকে এনেকুৱা জুলীয়া ৰাখিব। মই এনেকুৱা জুলীয়া ৰাখিছোঁ কাৰণ ঠাণ্ডা হৈ গ'লে গোটা লাগি যায়। সেইবাবে মই এনেকুৱা জুলীয়াই ৰাখিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।